जेलाव थानांबाय दिनै गोरोबथा जानायनि उनाव एनडिएफबि केडारफोरनि अनसुंथाइ मोननायनि लामाया रोखा जाबाय थाबैनो बिथांमोना मोनसिगोन आं बावैसो होम मिनिस्टारजों रायलायहैदों गभर्नमेन्ट अफिसारफोरजों जोङो खनले रायलायदों आरो बेवहाय रोखा जाबाय बिथांमोना जे अनसुंथाइ मोननांगौ थाबैनो मोनगोन केसफोरा लासैनो बोखारजागोन आरो जेलाव थाग्राफोराबो लासैनो जेलनिफ्राय ओंखारनो हागोन बे गासैबो खामानिखौ मावगासिनो दङ लाइमोनफ्रा डिफेन्सआव साख्रि मोननांगौ आर्मी पुलिस सिआरपिएफआव बेखौबो लानानै गभर्नमेन्टखौ नारसिनगासिनो दङ आरो जायफ्रा बाहेराव थानानै सोमावसारनायखौ मदद होदोंमोन बे गासैबो मानसिफ्रा रांखान्थियाव माबा नङा माबा मोजां माबा मोनसे फिथाइ मोनो बिनि थाखायबो जोङो नारसिनगासिनो दङ बे गोरोबथाया मोजां नङा बायदिसिना होननानै उल्थां फाल्थां बुंलाबायदों जाय मानसिफ्रा बे सोमावसारनायाव बाहागो लायाखैमोन बेबायदि मानसिफ्राबो बायदिसिना खोथा बुंदों दा जोङो थारखौ थार नंखायखौ नंखाय होननानै बुंनांगोन दा नैबे समाव जोङो जोबोद मोनसे मोजां गोरोबथा मोननो हादों बे गोरोबथानि गेजेरजों हारिया गेरेमसा हारि जानायाव जोङो आगानसे आवगायलांबावनो हासिगोन दा नंखायनो आङो नोंथांमोनखौ बयखौबो साबायखर होनायजों लोगोसे खावलायो रावबो गोसो बायनो नाङा बयबो जोङो खौसे जानानै दावगालांनांगोन आरो थांनाय समाव खहा जानायफोरखौ जोङो सुफुंजोबनो थाखाय जों बयबो गोख्रोङै हाबा मावनांगोन आङो बेखिनि खोथाखौनो नोंथांमोननि सिगाङाव फोरमायबाय শ্রদ্ধেয় রাইজ আমার সকলো জাতি জনগোষ্ঠীৰ সকলো ব্যক্তিৰ এটাই ডাঙৰ উদ্দেশ্য কি যি অঞ্চলত আমি থাকো যি গাঁৱত আমি থাকো যি জায়গাত আমি থাকো এই জায়গাটো সদায় এটা নিৰাপদ হ'ব লাগে কারো জীবনের প্রতি এটা ভাবুকি আহিব নালাগে কারো ভয় থাকিব নালাগে নিজের ঘরত নিজের অঞ্চলত নিজের বজারত নিজের ঠাইত কোনোবা যদি ভয়কে থাকিব লাগা হয় তেনেহলে এই জাতিটো এই জনগোষ্ঠীটো এই মানুহবিলাক একো কাম কৰিব নোৱাৰা হয় আৰু যোৱা 30-40 বছৰত যিবিলাক সংগ্ৰাম চলি আছিলে এই কাৰণে আমাৰ অঞ্চলত আৰ্মি পুলিচ আহিছিলে সিআরপিএফ আহিছিল এইফালে সশস্ত্ৰ সংগ্ৰাম হৈছিলে য'ত আপোনালোক আমি বহুতে ভয় কৰিছিলে আজি কাকবা কিডনেপ কৰিব নেকি আজি কাকবা মাৰিব নেকি কোনোবা ধন দাবী কৰিব নেকি এই পৰিৱেশবিলাক যোৱা সময়ত বহুত মানে সবে এটা অনুভৱ কৰিছিল কিন্তু আজি যোৱা 7 জানুৱাৰীত এটা চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলত আৰু কোনো অস্ত্ৰধাৰী সংগঠন নাই আমি সবে এতিয়া নিৰাপত্তা পাবলৈ সক্ষম হৈছো শান্তি পাবলৈ সক্ষম হৈছো মানৱ জাতিক মানৱ জীৱনত আমি সবে শান্তিৰে থাকিব বিচাৰো আমাৰ এবাৰ কেতিয়াবা মানে এসাঁজ ভাত খাব নাপালেও আমি সবে শান্তিত থাকিব বিচাৰো নিৰাপদে থাকিব বিচাৰো আৰু এই চুক্তিটো হৈ যোৱাৰ পিছত এতিয়া বাছবাৰী অঞ্চলত স্থায়ীভাৱে শান্তি আহি গ'ল আৰু কোনো ইয়াতে ভয় কৰিব নালাগে ইয়াত শান্তি আহি গ'ল এতিয়া না কোনোবা বন্দুকধাৰীয়ে আপোনাক ভয় খুৱাব পাৰে না কোনোবা আৰ্মি পুলিচে আপোনাক ডিষ্টাৰ্ব দিব পাৰে আপুনি এটা শান্তিৰ পৰিস্থিতি পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে এতিয়া আমি কি বিচাৰিম এই চুক্তিখন যে হৈ গ'ল এই চুক্তিত বহুত কিবা কিবি আমি পাবলৈ সক্ষম হৈছো উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে এই 8খন ৰাজ্যত কোনোবা ৰাজ্যত এখন ইউনিভাৰ্চিটি আছে কোনোবা ৰাজ্যত ইউনিভাৰ্চিটি নাই কিন্তু আজি এই চুক্তিত আমি 3খনকৈ ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় পাবলৈ সক্ষম হৈছো নেশনেল লেভেলৰ ইঞ্জিনিয়াৰিং কলেজ এনআইটি পাবলৈ সক্ষম হৈছো দুটাকৈ মেডিকেল কলেজ পাবলৈ সক্ষম হৈছো আৰু ইয়াৰ লগতে বহুত ধৰণৰ আজি ৰেল ফেক্টৰী যিটো ৰেল পোষ্ট ফেক্টৰী নিচিনা ইণ্ডাষ্ট্ৰী পাবলৈ সক্ষম হৈছো আৰু বাছবাৰীত এটা পলিটেকনিক এটা ইনষ্টিটিউচন হ'ব ইয়াতে এইটো আপোনালোকৰ কাৰণে এটা উৎসুকতা আপোনালোকৰ এই ৰাইজে যে আমাৰ সংগ্ৰামত সহযোগ কৰিছে আমাৰ ৰাইজে যে বহুত কষ্ট পাইছে এই কষ্ট পোৱাৰ এটা আপোনালোকক এটা উপহাৰ হিচাপে ইয়াত এই চুক্তিখনত এটা পলিটেকনিক এটা ইনষ্টিটিউচন আপোনালোকক দিয়া হৈছে আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰো আজি এই অঞ্চলত বহুত ভাল খেতি বাতি হোৱাৰ লগতে আমি ইয়াতে ৰাবাৰ কিছুমানে ৰাবাৰ প্লান্টেশন কৰি আছে কিছুমানে বিচাৰিলে আজি চাহ খেতিও কৰিব পাৰে আৰু বহুত বাঁহ খেতি কৰিব পাৰে বহুত খেতি ইয়াতে কৰিব পাৰে এই কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে পৰ্বতজোৰা এই যে সাব ডিভিজন আছে ইয়াত আমি এখন ডাঙৰ বেম্বো ইণ্ডাষ্ট্ৰী ইয়াতে বনোৱা হ'ব যি বেম্বো ইণ্ডাষ্ট্ৰীত আপোনালোক সবে
নিজৰ মাটিত বাঁহ খেতি কৰি পেলাই এই বাঁহটো এই ইণ্ডাষ্ট্ৰীত বিক্ৰী কৰিব পাৰিব আৰু তাত আমি বাঁহৰ পৰা আমাৰ ফাৰ্নিচাৰ আমাৰ বিভিন্ন প্ৰডাক্টবিলাক আমি বাঁহৰ পৰা কৰিব পাৰিম আৰু সেইটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰে বিভিন্ন বিদেশত আমি সাপ্লাই কৰিব পাৰিম কাৰণ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী বেছি দূৰ নহয় আমি সবে আশা কৰিছিলো এই পৰ্বতজোৰা অঞ্চলটো আমাৰ বিটিসিৰ ভিতৰত সবচেয়ে সুন্দৰ এটা অঞ্চল এই অঞ্চলটো পৰ্বতজোৰা অঞ্চলটো এই মানে আমাৰ যেটো সাব ডিভিজনটো সকলো দিগৰ পৰা খজাই বৰাই সুন্দৰ কৰিব বুলি আমি আশা কৰিছিলো বিপিএফৰ চৰকাৰৰ দিনত আজি ইয়াতে মোক মেমোৰেন্ডাম দিছে এই মেমোৰেন্ডামটো পাই মই অতি দুঃখিত হৈছো যে আমাৰ যেটো মডাটি হোপাটি বুলি যেটো আমাৰ কি আছে ভিসিডিসি এই অঞ্চলৰ পৰা মানে ওলাই যাবৰ কাৰণে এটা কোড নাই বুলি কৈছে দুখৰ বিষয় আমাৰ হাগ্ৰামাৰ মহিলাৰ এই ডাঙৰীয়া এইটো খবৰৰ ঠাই নিজৰ খবৰৰ ঠাইত তেখেতে ডেভেলপ কৰা নাই এই সাব ডিভিজনটো মই শুনিলো ৰাতিপুৱা ইফালে বগৰীবাৰী সাইডৰ পৰা এটা অঞ্চল টিপকাইলৈকে আহিবৰ কাৰণে ৰাস্তা বনাইছে বাকি ৰাস্তা বনোৱা নাই খবৰৰ ঘৰত অহা ৰাস্তাটোৱে বনাইছে বাকি ৰাস্তাবিলাক বনোৱা নাই আৰু আজি যোনে কেণ্ডিডেট হৈছে তেখেতৰ পৰিয়ালৰে হয় এই অঞ্চলত মানুহবিলাক বলে চাকৰিয়ে পোৱা নাই কোনো কিন্তু তেখেতৰ পৰিয়ালৰ যিজন কেণ্ডিডেট হৈছে তেখেতে বদলেণ্ড যেটো গেষ্ট হাউচ আছে তাতো অফিচাৰ আছিলে টিএলসিসি ৰ চেয়াৰম্যান আছিলে আৰু তেখেতে কেণ্ডিডেট হয় তিনিটা বাপ এজন মানুহকে দিছে পৰ্বতজোৰা সাব ডিভিজনৰ টিএলসিসি চেয়াৰম্যান হ'ব পৰা বিপিএফত মানুহ নাই নেকি যিজনে গভৰ্ণমেণ্ট চাকৰিয়ে কৰে তাকে টিএলসিসি চেয়াৰম্যান দিছে আৰু তেখেতে কেণ্ডিডেট হৈছে এইটো অতি দুখৰ বিষয় তো সেইকাৰণে আজি আমাৰ ৰাইজে এই কথাটো বুজি পাব লাগিব আজি পৰ্বতজোৰাটো যদি উন্নয়ন হ'ব লাগে ইয়াত তেখেতসকলৰ পৰিয়ালৰ নহয় বেলেগ যোগ্য ব্যক্তিক ইয়াত কেণ্ডিডেট হিচাপে আপোনালোকে নিৰ্বাচিত কৰিব লাগিব তেতিয়াহে ইয়াৰ উন্নয়নটো হ'ব আৰু আমি এতিয়া ইউপিপিএল হিচাপে ৰাজনীতিৰ নামত আমি ৰাজনীতি কৰিবলৈ অহা নাই আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ অহা নাই এই অঞ্চলত সমস্যা আছে কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছো এই বিটিসি অঞ্চলৰ 35 লাখ জনসাধাৰণৰ নিৰাপত্তা শান্তি সম্প্ৰীতি উন্নয়ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সকলো জনগোষ্ঠীয়ে যে সমান অধিকাৰ সমান মৰ্যাদা পাব লাগে এই কামখিনি যোৱা 17 বছৰত বিপিএফে নকৰিলে আৰু সেই কাৰণে ৰাইজে দুখ পাইছে ইফালে গণ সুৰক্ষা পাৰ্টি আনফালে বিপিএফ এই দুইটা দলে ৰাইজৰ কাৰণে কোনো এজেন্ডা লৈ পেলাই আজি ৰাজনীতি কৰিবলৈ অহা নাই তেখেতসকলৰ কোনো লক্ষ্য নাই লক্ষ্য এটা থাকিব লাগিব আপুনি ৰাজনীতি কৰি পেলাই বেলেগক গালি গালাজ কৰা বেলেগক মানে ক্ৰিটিসিজম কৰা বেলেগৰ কথাটো কৈ পেলাই সদায় মানে বেয়া কথা কোৱা এইটো ৰাজনীতি হ'ব নোৱাৰে ৰাজনীতিটো সমাজ উন্নয়নৰ কাৰণে ভাল ভাল নীতি তৈয়াৰ কৰিব লাগে এইটোহে ৰাজনীতি আজি সেই কাৰণে যিসকলে আজি ৰাজনীতিটো প্ৰাধান্য নিদিলে টকা কামোৱাটোহে প্ৰাধান্য দিলে মদ খোৱাটোহে প্ৰাধান্য দিলে এই মানুহবিলাকৰ কাৰণে আজি বিটিসি অঞ্চলৰ 35 লাখ জনসাধাৰণৰ তেনেকা এটা অৱস্থা আজি জুৰুলা হৈছে অৰ্থনৈতিকভাৱে আগুৱাই যাব পৰা নাই কোনো জাতি জনগোষ্ঠীৰ শান্তি নাই সবে কৈছে কি আমি সন্তুষ্ট নহয় কিয় অশান্তি হয় কাৰণ যোৱা 17 বছৰত কোনো এটা জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান নকৰিলে আপোনালোকে ভূমিৰ অধিকাৰৰ কাৰণে আজি কথা কৈ আছে আপোনালোক সবে আমি ভাৰতৰ নাগৰিক হয় আমি অসমৰ বাসিন্দা হয় আমি এই বিটিসি অঞ্চলৰ মানুহ হয় তো আমাৰ কিয় ভূমিৰ অধিকাৰ নাপাব এইটো আজি বিপিএফ আপোনালোকে প্ৰশ্ন কৰিব লাগিব তেখেত বিপিএফৰ মানুহবিলাক আহি পেলাই কৈছে ইউপিপিএল চৰকাৰ আহিলে বোলে মাটি বাৰী কাঢ়ি ল'ব চাকৰি বাকৰি নাপাব একো সুবিধা নাপাব 17 বছৰ বিপিএফৰ শাসনত কিয় চাকৰি বাকৰি নাপালে আপোনালোকে প্ৰশ্ন কৰক আজি আমি প্ৰশ্ন কৰিব লাগিব কিয় আমাৰ ৰাস্তা ঘাট ভাল নহল কোটি টকা আহিল আমাৰ ৰাস্তা ঘাট কিয় ভাল নহল আজিলৈকে এই কথাটো প্ৰশ্ন কৰিব লাগিব আজি তেখেতসকলে ৰাজনীতিৰ নামত ৰাজনীতি কৰিছে টকা পইচা কামৰ কাৰণে ৰাজনীতি কৰিছে ক্ষমতাটো অপব্যৱহাৰ কৰাৰ কাৰণে ৰাজনীতি কৰিছে কিন্তু এই ক্ষমতাটো লৈ পেলাই ৰাইজক যে সহায় কৰিব লাগে দুখীয়া গৰীব বিভিন্ন শ্ৰেণীৰ ৰাইজক যে সদায় মানে তেখেতসকলে সাপোৰ্ট কৰিব লাগে সহায় কৰিব লাগে ৰাইজৰ কাম কৰিব লাগে এই কথাটো তেখেতসকলে পাহৰি গ'ল আৰু নিৰ্বাচন আহিলে আহি পেলাই কয় আইডি নাম্বাৰ নোহোৱা মানুহবিলাকক ঘৰ দিম জব কাৰ্ড নোহোৱা মানুহবিলাকক জব কাৰ্ড দিম ৰেচন কাৰ্ড নোহোৱা মানুহবিলাকক ৰেচন কাৰ্ড দিম এইটো নিৰ্বাচন আহিলে কয় নিৰ্বাচন যোৱাৰ পিছত পাহৰি যায় আজি এই কাৰণে ৰাইজৰ ইমান দুৰ্যোগ হৈ আছে
তো এইকাৰণে ৰাইজ আমি UPPL দল হিচাপে ঠিক কৰিছোঁ এই BTC অঞ্চলত BTR অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণক আগুৱাই নিয়াটো আমাৰ সবচে ডাঙৰ এটা লক্ষ্য আমাৰ এই BTC অঞ্চলত দুখীয়া গৰীব মানুহবিলাকক নিজৰ নিজৰ যিটো মানে অৱস্থা আছে সেই অৱস্থাৰ পৰা আগুৱাই লৈ অহাটো আমাৰ এটা লক্ষ্য আজি বিভিন্ন মানুহে কৈছে আমাৰ শত্ৰু আমাৰ মাজৰ শত্ৰুতা কৰিছে ঘৃণা ইয়াতে খিচি দিছে কি বড়োবিলাকৰ লগত মানে মুছলমান থাকিব নালাগে মুছলমানৰ লগত ইয়াত ৰাজবংশী থাকিব নালাগে বিভিন্ন মানে কথাবিলাক আজি ওলাই পেলাই আমাৰ জাতি ভেদাভেদ সৃষ্টি কৰিছে কিন্তু ৰাইজ মই আপোনালোকক ক'ব বিচাৰো আমাৰ শত্ৰু জাতি নহয় আমাৰ শত্ৰু কোনো ধৰ্ম নহয় কোনো জাতিৰ শত্ৰু হ'ব নোৱাৰে কোনো ধৰ্মই কোনো ধৰ্মৰ শত্ৰু হ'ব নোৱাৰে কোনো এটা সংস্কৃতি অইন এটা সংস্কৃতিৰ শত্ৰু হ'ব নোৱাৰে আমাৰ শত্ৰুটো হৈছে দৰিদ্ৰতা আজি আমাৰ যে ইমান সদায় দৰিদ্ৰ মানুহ দুখীয়া মানুহ বাঢ়ি গৈছে এটোহে আমাৰ শত্ৰু হল সমস্যা আমাৰ স্কুল কলেজ বিলাক যে ভাল নহয় এটোহে আমাৰ শত্ৰু হয় এই সমস্যাটো আমাৰ শত্ৰু হয় আমাৰ শত্ৰু হয় নিবনুৱা সমস্যা আমাৰ শত্ৰু হয় অৰ্থনৈতিক সমস্যা আমাৰ শত্ৰু হয় সামাজিক সমস্যা আৰু আমাৰ সবচেয়ে ডাঙৰ শত্ৰু হল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এটোহে আমাৰ শত্ৰু হয় এটা জাতি জনগোষ্ঠী আমাৰ শত্ৰু নহয় এই কাৰণে আজি UPPL দল হিচাপে ইতিমধ্যে আমি যেটো আশা কৰিছিলো মই ছাত্ৰ সংগঠনত থকা সময়ত মই ভাবিব পৰা নাছিলো কি এনেকুৱা যে সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে লগ পাম কেতিয়াবা এই BTCত মই কেতিয়াও আশা মানে ভাবিব পৰা নাছিলো কিন্তু UPPL দলত যোগদান কৰাৰ পিছত এই 7 মাহত মানে যেটো উপলব্ধি কৰিলো এতিয়া সকলো জাতি জনগোষ্ঠী UPPLত সবে একেলগে আহি গৈছে আপোনালোকে চাওক ইয়াতে আমাৰ আদিবাসী লিডাৰ আছে কেন্দ্ৰীয় হিচাপে মাইনৰিটি লিডাৰ আছে আমাৰ ৰাভা লিডাৰ আছে সকলো জনগোষ্ঠীৰ লিডাৰ আমাৰ মাজত এতিয়া আছে আৰু বহুত লিডাৰ আহি পোৱা নাই মহিলাসকলৰ পৰা বহুত লিডাৰ এতিয়া আমাৰ UPPL দলত আহিছে আৰু এই যে আছে BTCত 32 লাখ যেটো জনসাধাৰণ আছে ইয়াৰ ভিতৰত ভোটাৰ আছে 24 লাখৰ ভোটাৰৰ ভিতৰত 19 লাখ ভোট হ'ব বুলি কৈছে মানুহবিলাকে কিন্তু আমাৰ UPPL দলৰ এতিয়া কৰ্মকৰ্তা আমাৰ মেম্বাৰ বিলাক হৈছে প্ৰায় 14 লাখ গতিকে UPPL যে সরকার গঠন করিব এটো নিশ্চিত হৈ গৈছে UPPL এইবাৰ সরকার গঠন করিব আৰু ৰাইজৰ দুৰ্যোগ বিলাক দূৰ কৰিব গতিকে মই আপোনালোকক স্পষ্ট কথা কৈছো UPPL এর সরকাৰৰ উন্নয়নৰ যেটো এজেন্ডা হ'ব ইয়াত প্ৰায়োৰিটি এজেন্ডাটো পৰ্বতজোৰা সাব ডিভিজনটো আমি লম কি পৰ্বতজোৰা উন্নতি হ'ব লাগিব কাৰণ পৰ্বতজোৰা এতিয়া অলৰেডি এয়াৰপোর্ট এটা হৈ গৈছে পৰ্বতজোৰা যেটো সৌন্দৰ্য আছে ইয়াতে বহুত টুৰিজম পৰ্যটক বিলাকক আকৰ্ষণ কৰিব পৰা বহুত ঠাই আছে যত আমাৰ লৰা ছোৱালী বিলাক নিবনুৱা বিলাক কাম কৰি খাব পাৰিব ইয়াত বহুত ভাল বিল আছে এই বিল বিলাক ডেভেলপ কৰিব পাৰিলে ইয়াতে মাছৰ খেতি কৰি খাব পাৰিব ইয়াত এই অঞ্চলত ইমান ধুনীয়া ফল ইয়াতে ৰুব পাৰে শাক পাচলি ইয়াতে ৰুব পাৰে সাপ্লাই দিব পাৰে বহুত মানে কাম পৰ্বতজোৰাত কৰিব পাৰে ইয়াতে বহুত মন্দিৰ আছে ইয়াত বহুত ভাল মানে অনুষ্ঠান আছে আজি বড়োসকলৰ পৰা গুৰুদেৱ কালীচৰণ জন্ম এই পৰ্বতজোৰা সাব ডিভিজনতে তেখেতৰ জন্ম হৈছিল ইয়াৰ পৰা সমাজ সংস্কাৰ কৰিছিলে এইটো এটা পবিত্ৰ স্থান হয় আৰু এই অঞ্চলটো উন্নয়ন কৰাটো আমাৰ সবচেয়ে প্ৰায়োৰিটি এটা কাম বুলি আমি ধৰি লৈছো এই কাৰণে আপোনালোকে চিন্তা নকৰিব যে UPPL যেনেকে নহওক আপোনালোকে এই পৰ্বতজোৰাৰ পৰা UPPL ক্যান্ডিডেট আমাৰ উত্তম হাজৱাৰী ডাঙৰীয়াক জিকাই নিয়াৰ কাৰণে আপোনালোকে কাম কৰক ইতিমধ্যে আপোনালোকে দেখিছে BPF লগত আগৰ প্ৰাক্তন MCLA এজনো নাই আমাৰ লগত হেমচন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া আছে এতিয়া আমাৰ জিলাৰ নেতা হয় আমাৰ জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া অলৰেডি আমাৰ লগত আছে যিসকলে জিকি গৈছে সব আমাৰ লগত অলৰেডি আছে এজনে মাত্ৰ মানে নাই ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া তেখেতে মানে পলাই গ'ল আমাৰ পৰা মানে ক্ষমতা বিচাৰি পেলাই তেখেতে ক্ষমতাৰ লগত মানে নিজৰ সতীৰ্থ যিসকলে তেখেতসকলৰ কাৰণে যুদ্ধ কৰিলে কষ্ট পালে তেখেতসকলক এৰি পেলাই ৰবিৰাম নাৰ্জাৰী পলাই গ'ল কিন্তু বাকীখিনি MCLA আজি আমাৰ লগতে আছে আৰু সবে এটা প্ৰতিজ্ঞা লৈছে এই পৰ্বতজোৰাটো আমি উন্নয়ন কৰি এৰিম সবে প্ৰতিজ্ঞা লৈছে তো এই কাৰণে আমি পৰ্বতজোৰা উন্নয়নৰ কাৰণে আমি সবে কাম কৰিব লাগিব মই বহুত দীঘলীয়া ক'ব বিচৰা নাই কিন্তু আজি দুখ লাগিছে ভাৰত চৰকাৰ যেটো আছে 1947 চনত আমাৰ স্বাধীনতা হৈছে এই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু আজিৰ প্ৰধানমন্ত্ৰী আছে ইয়াতে ভাৰতৰ নৰেন্দ্ৰ মোদী এই যিমান প্ৰধানমন্ত্ৰী হৈ গ'ল আগতে মাজতে এই প্ৰধানমন্ত্ৰী বিলাক এই লিডাৰ বিলাক ভাৰতত ভাল আঁচনি বনাইছে
মানে অসমত গোপীনাথ বৰদলৈৰ পৰা এতিয়া সৰ্বানন্দ সোণোৱাললৈকে যিমান লিডাৰ আহি গ'ল খুব ভাল ভাল আঁচনি বনাইছে যে আমাৰ অসম উন্নয়ন হ'ব লাগে, ভাৰত উন্নয়ন হ'ব লাগে। কিন্তু আমাৰ ইয়াতে এই অঞ্চলত যোৱা 17 বছৰে BPF যিটো চৰকাৰ চলাই আছে তেখেতসকলে কোনো আঁচনি বনাব পৰা নাই, কোনো স্কুল কলেজ ভাল কৰিব পৰা নাই, অংগনবাদী চেণ্টাৰ ভাল কৰিব পৰা নাই। আজি যিসকলে কণ্ট্ৰল দোকানত যিটো PDS বুলি কয়, যিটো মানে পাব্লিকৰ কাৰণে যিটো আহে ৰেচন পাতি, এই কণ্ট্ৰল দোকানী বিলাকক সমবায় বিলাকৰ যিটো মানে ট্ৰেন্সপৰ্টেশ্যনৰ পইচা সেইটো মানে 90 কোটি টকা খাই দিছে, কণ্ট্ৰল দোকানীৰ পইচাও খাই দিলে তেখেতসকলে। ইফালে জব কাৰ্ডটো কিয় দিছে? আমাৰ মানুহবিলাক খেতি কৰে, অলপ 1 বিঘা 2 বিঘা মাটি আছে, খেতি কৰি উঠি একো কাম নাই। আজি গুজৰাট হাৰিয়ানা ক'ৰবাত যাই পেলাই হাজিৰা কৰিব লাগে। এজন ডেকা ল'ৰা হাজিৰা কৰিবলৈ গৈছে, একো কথা নাই, কিন্তু ঘৰৰ মালিক 3-4 জন ল'ৰা ছোৱালী এৰি পেলাই হাজিৰা কৰিব যাব লাগে বাহিৰত, ঘৰখনৰ অৱস্থা বেয়া হয়। ভাৰত চৰকাৰে ইমান ধুনীয়া আঁচনি দিছে জব কাৰ্ড, আপুনি কাম কৰি যাহাতে বছৰত 8,000 7,000 টকা কামাব পাৰে। আৰু ইটো আহি পেলাই কি কৈছে, মেম্বাৰ বিলাকে আহি পেলাই কৈছে আপোনাৰ জব কাৰ্ডটো মোক দিয়ক, কাম কৰিব নালাগে, এনে 1,000 টকা দিম। আপুনি দি দিছে জব কাৰ্ডটো হ'ব, কাম কৰিব নালাগে, 1,000 টকা পাম, কিন্তু আপোনাৰ জব কাৰ্ডটো লৈ যায় সি 10,000 টকা ওলাই খাইছে, আপোনাক 1,000 দিছে। সেইকাৰণে আপুনি জব কাৰ্ডটো ওলাই আনক। আৰু সেইটো মানে বিৰাট ডাঙৰ এটা পাপ হৈছে, দুখীয়া মানুহৰ কাৰণে অহা পইচাটো যে এনেকুৱা 300 কি 515 কোটি টকা যে খাই দিলে, সেইটো বহুত পাপ হৈছে। তো সেইকাৰণে আজি আপোনালোকক কৈছো এই জব কাৰ্ডটো নিজৰ হাতত আপোনালোকে যেনেকে নহওক বিচাৰি পেলাই লৈ আহক আৰু নিজৰ হাতত ৰাখক। এই 10,000 টকা যদি আপুনি পায়, আপুনি মানে কি হ'ল 10,000 টকা গাঁৱৰ মানুহৰ কাৰণে বহুত মূল্যৱান। আপুনি বছৰৰ আপোনাৰ নিমখ জলকীয়া কিনাৰ পইচা হৈ যায়। এইটো মানে ল'ৰা ছোৱালীৰ কাৰণে চলা কিনি দিব পাৰিলে হয়, এডমিশ্যন দিব পাৰিলে হয়, কিতাপ কিনি দিব পাৰিলে হয়, এই জব কাৰ্ডটো লৈ যাই পেলাই খাই দিছে। এইকাৰণে আমি কৈছো UPPL চৰকাৰ অহাৰ লগে লগে যিসকলে জব কাৰ্ড পইচা খাইছে, এইটো VCDC মেম্বাৰ হওক, চেয়াৰমেন হওক, TLCC হওক, এইটো BDO হওক, চবে জেলত যাব লাগিব, কাকো এৰি দিয়া নহ'ব। আইওয়াৰ ঘৰ দিবলৈ দিছে, PMৰ দুখীয়া মানুহবিলাকক ঘৰ এটা বনাই ল'ব পৰা নাই, হাজিৰাহে কৰিম না ঘৰহে বনাম, টিং কিনিবলৈ পইচা নাই। এইকাৰণে গভৰ্ণমেণ্টে কৈছে কি এটা ঘৰ বনাই দিব লাগে ৰ'দ বৰষুণত থাকিব পৰাকৈ। এই আইওয়াৰ ঘৰ দিম বুলি পইচা লৈ গৈছে 2,000 3,000, আজি দিম কালি দিম, ID নাম্বাৰ দিম, কোনো নাই। আৰু ইলেকশ্যন আহিলে কয় আকৌ ID নাম্বাৰ দিম। আৰু যোৱাবাৰ হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই ঘোষণা কৰিলে কি ID নাম্বাৰ নোহোৱাবিলাকক ঘৰ দিম। ঘৰ পালেনে আপোনালোকে? ৰাইজে ঘৰ পাইছেনে? কোনো ঘৰ পোৱা নাই। গতিকে এই কাৰণে আমি যিসকলে আজি ঘৰ দিম বুলি পইচা খাইছে, এই ঘৰ বিলাক বনাই দিব লাগিব, নহলে তেখেতসকলৰ জেলত যাব লাগিব। ইয়াৰ কাৰণে সাজু থাকক। তো ৰাইজ, আজি আমি নিজে সজাগ হ'ব লাগিব। ভাৰতবৰ্ষটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এটা গণতান্ত্ৰিক দেশ হয়। এই সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক দেশৰ নাগৰিকবিলাকে আমি যদি সজাগ নহওঁ, আমাৰ কোনোবা আধা ৰাস্তাতে আহি আমাৰ কাৰণে অহা টকা পইচাবিলাক ঠগাই খাব, তেতিয়া আমি আগবাঢ়ি যাব নোৱাৰিম। আজি আমাক ঘৰে ঘৰে হস্পিটাল বনাই দিব নালাগে, এটা সাব ডিভিজনৰ এখনে হস্পিটাল বনাওক, যিটো হস্পিটালত ICU থাকে, অপাৰেশ্যন কৰিব পাৰে। মানুহৰ পেটত পাথৰ হৈছে, কাৰোবাৰ মানে এপেণ্ডিক্স হৈছে, আমাৰ মহিলাসকলৰ কিবা সমস্যা হৈছে, এইবিলাক ট্ৰিটমেণ্ট কৰিব পৰা ব্যৱস্থা ৰখাৰ কাৰণে এটা হস্পিটাল বনাওক। আৰু আমি UPPL এইকাৰণে কৈছে আমি 100টা হস্পিটাল নহয়, আমি মানে সব সাব ডিভিজনত এটাকৈ হস্পিটাল বনাম, য'ত নেকি ICU আৰু মানে অপাৰেশ্যন কৰাৰ ব্যৱস্থা থাকিব লাগিব। এই ব্যৱস্থাটো আমি কৰিব লাগিব। বহুত কষ্ট হৈছে, দুখীয়া মানুহবিলাক হস্পিটালত নিয়ে নিজৰ মাকক দেউতাকক যেতিয়া 1 লাখ টকা 1.5 লাখ টকা হয় মানে বিল দিবলৈ নোৱাৰে, বহুত দুখ লাগে। মই এটা সময়ত ছাত্ৰ সংগঠনত থকা সময়ত মোক কোনো কোৱা নাছিলে কি দাদা আমাক পইচা দিয়ক হস্পিটালত যাবা। এতিয়া আমাৰ দলত আহিলো, এই দলত 15 লাখ মানুহ আছে। 15 লাখ মানুহ কোনোবা নহয় কোনোবা জ্বৰ হয়, কোনোবা নহয় কোনোবা বেমাৰ হয়। এই কাৰণে আজি কি আমি মানে গম পাইছো কি কিমান মানুহৰ অসুবিধা হৈ আছে। কেঞ্চাৰ হলে আমি ভেলোৰত নিব লাগে, চেন্নাইত নিব লাগে, গুৱাহাটী কেঞ্চাৰ হস্পিটালটো সৰু হয়। তো সেইকাৰণে আমিও এই চুক্তিত এটা দাবী কৰি আনিছো কি তামোলপুৰত এটা কেঞ্চাৰ হস্পিটাল হ'ব। কেঞ্চাৰ বেমাৰ হলে মানুহ একদিনতে নমৰে, আপুনি বেমাৰীটো চাওঁতে টকা পইচা নোহোৱা হৈ যায়, মাটি বিক্ৰী কৰিব লগা হয়। কেঞ্চাৰ বেমাৰী বুলি আমি পেলাই থব নোৱাৰো। সেইকাৰণে 3-4 বছৰৰ পিছত যেতিয়া কেঞ্চাৰ হস্পিটাল ওলাই যাব, তামোলপুৰত গৈ পেলাই আপোনালোকে নিজৰ যাৰে কেঞ্চাৰ বেমাৰ হয় এইটো ট্ৰিটমেণ্ট কৰিব পাৰিব।
স্কুল কলেজ আমাকো লাগে আমার বাসবাড়িৰ পৰা ইঞ্জিনিয়াৰ হ'ব লাগে এই বাসবাড়িৰ পৰা ডক্টৰ হ'ব লাগে IAS অফিচাৰ হ'ব লাগে আমিও বিচাৰো আমাৰ ল'ৰা ছোৱালী প্ৰফেসৰ হ'ব লাগে ডাঙৰ মানুহ হ'ব লাগে কিন্তু স্কুল কলেজৰ অৱস্থা ভাল নহয় এই কাৰণে আমি কৈছো কি ভেঞ্চাৰ স্কুলৰ সমস্যা স্থায়ী সমাধান হ'ব লাগে আৰু বিটিআৰ চুক্তিৰ এটা দফা আছে এই দফা মতে যিমানখিনি ভেঞ্চাৰ স্কুল আছে একবাৰতে প্ৰভিন্সিয়েলাইজ হ'ব লাগিব এটো আমি বিচাৰিছো স্কুল কলেজ সব সমাধান হ'ব লাগিব এতিয়াও স্বাধীনতাৰ ৭৪ বছৰত আমি যদি এলপি স্কুলৰ কাৰণে যুঁজিব লাগে আইওআৰ ঘৰৰ কাৰণে যুঁজিব লাগে জব কাৰ্ডৰ কাৰণে যুঁজিব লাগে ৰেচন কাৰ্ডৰ কাৰণে যুঁজিব লাগে আমি কেতিয়া আগবাঢ়ি যাম বিশ্বৰ উন্নয়নৰ কথাটো আমি কেনেকৈ ভাবিব পাৰিম এটো অতি দুৰ্ভাগ্যজনক কথা এই কাৰণে ৰাইজ আপোনালোকৰ যাতে কষ্ট নহয় এই আমাৰ ইউপিপিএল গভৰ্ণমেণ্ট আহিলে আমি যেটো গভৰ্ণেন্স বুলি কয় ডিজিটেল গভৰ্ণেন্স এটো আমি আৰম্ভ কৰিম আপোনালোকৰ কিবা সমস্যা হৈছে আপুনি মানে ঘৰ এৰি পেলাই গাড়ী ৰিজাৰ্ভ কৰি কোকৰাঝাৰত যাব নালাগে 1000 2000 খৰচ কৰি আপোনাৰ মোবাইল দি মেছেজ এটা দি পেলাই আপোনাৰ সমস্যা ক'ব পাৰিব আপোনাৰ মেছেজটো কম্পিউটাৰত যাই সোমাব আমাৰ চৰকাৰৰ লগে লগে অফিচাৰৰ পৰা ফোন আহিব আপোনাৰ গাঁৱত কি হৈছে যদি আপুনি কৈছে কি মোৰ ঘৰত ভিচিডিসিৰ পইচা খাইছে লগে লগে ভিচিডিসি ফোন করা হবো ভিডিও ফোন করা হবো আর যদি একো অ্যাকশন নলয় লগে লগে কেস রেজিস্টার করা হবো ইয়াত কোনো স্পিয়ার করা নহব কাকো গতিকে আমি গভৰ্ণেন্সটো আৰম্ভ কৰিম বুলি আমি কৈছো এতিয়া 3082টা গাঁও আছে আৰু হয়তো বহুত গাঁও সংযোজন হ'ব পাৰে আমাৰ সমষ্টি 60টা হৈ যাব বিভিন্ন জাতি জনগোষ্ঠীয়ে কন্টেষ্ট কৰিব পাৰে আৰু বহুত সমষ্টি ওলাই যাব আমাৰ মাজত আপোনালোকে এই কথাটো নতুন চুক্তিত এটো লিখা আছে আৰু এটা কথা আমি ইউপিপিএল দলে ঠিক কৰিছো যেহেতু সকলো জাতিয়ে নিজৰ নিজৰ জনগোষ্ঠী নিজৰ নিজৰ মানুহক উন্নয়ন কৰাটো নিজৰ হাতেদি কৰিব বিচাৰে এই কাৰণে আমাৰ কাউন্সিলৰ ভিতৰত সকলো জনগোষ্ঠীৰ কাৰণে এখন ডেভেলপমেন্ট বোর্ড গঠন কৰি দিয়া হ'ব এটো মাইনৰিটিৰ কাৰণে এটো গাৰোৰ কাৰণে বঙালীৰ কাৰণে আদিবাসীৰ কাৰণে গুৰখাৰ কাৰণে যিমান জনগোষ্ঠী আছে আমাৰ ৰাভাৰ কাৰণে সকলো জনগোষ্ঠীৰ এটা এটা ডেভেলপমেন্ট বোর্ড গঠন কৰি দিয়া হ'ব যেটো ডেভেলপমেন্ট বোর্ডত মানে আমাৰ মানুহবিলাকে বছৰত 5 কোটি 2 কোটি পইচা লৈ পেলাই আমাৰ নিজৰ কামবিলাক কৰিব পাৰিব তো সদৰাইজ বেছি দীঘলীয়া ক'ব বিচৰা নাই বৰষুণ আহিল আপোনালোকক সকলোক মই এই সময়ত পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো আৰু আমাৰ পৰিৱৰ্তন আমি বিচাৰিছো আমাৰ মা দেউতাৰ স্বাৰ্থত আমাৰ ভাই ভনীৰ স্বাৰ্থত যেটো 17 বছৰে ঠগালে এই ঠগাৰ পৰা আমি মুক্ত হ'ব লাগিব দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা আমি মুক্ত হ'ব লাগিব এটা সুস্থ সমাজ গঢ়িব লাগিব সকলো দিশৰ পৰা যাতে শান্তি সম্প্ৰীতি নিৰাপত্তাৰে থাকিব পাৰে এইখিনি ব্যৱস্থাটো আমি নিজে কৰি ল'ব লাগিব মই দীঘলীয়া নকওঁ আমাৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণে আমি চিন্তা কৰিছো কি আমাৰ চৰকাৰ আহিলে কমসে কম 4 লাখ 5 লাখ মান মানুহক এংগেজমেন্ট দিব পাৰা এমপ্লয়মেন্ট দিব পাৰা আমি বিভিন্ন ঠিকানত আমাৰ পলিচিবিলাক আমি বনাই থৈছো আমি বিপিএফৰ নিচিনা সরকার চলাব বিচৰা নাই তেখেতসকলে এটা কাম কৰে আৰু বাকিখিনি ঘুৰা ফুৰা খাওয়ার টাইমখিনি নষ্ট কৰে গতিকে আমি কৰিব বিচাৰিছো এটা ইফেক্টিভ গভৰ্ণেন্স এটা ইফেক্টিভ এডমিনিষ্ট্ৰেশ্যন ভাল এটা সরকার যত নেকি দুখীয়া ৰাইজে যাহাতে সরকারক কিবা এটা ক'ব পাৰে আৰু সেই কাৰণে আপোনালোকক মই ক'ব বিচাৰিছো এইবাৰ কোনো হাগ্ৰামা মহিলাৰ সরকার নহয় এইবাৰ বিটিসি যেটো সরকার আহিব এটো আপোনালোকৰ ৰাইজৰ সরকার আহিব ৰাইজৰ কাৰণে আহিব এই সরকারটো এইখিনি কথাই কলো আপোনালোকক ঈশ্বৰে আল্লাহ ভালে ৰাখক আপোনালোকে সবে সুস্থ শৰীৰে থাকিবলৈ পাৰক আৰু আমাৰ অঞ্চলত যাতে সদায় শান্তি সম্প্ৰীতি নিৰাপত্তা থাকে আৰু আপোনালোকক মই অনুৰোধ কৰিছো কি এতিয়া আমি নিজৰ নিজৰ জাতি ভেদাভেদ কথা চিন্তা বাদ দি আমি বিটিসি আমাৰ পৰিয়ালটো 32 লাখ মানুহৰ পৰিয়াল আমি সবে দাদা ভাই মিলি পেলাই আমাৰ ঘৰখন আমাৰ সমাজখন আমাৰ গাঁও ৰাস্তা পদূলি অফিস কলেজ সব সুন্দৰকৈ সজাব লাগিব এই কথা যাতে আপোনালোকে মনত ৰাখে এইখিনিকে কথা কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ।